হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল। তো 2-3 দিন মূৰত আকৌ ভিডিঅ' বনাবলৈ আপোনালোকক সকলোৰ আগত আহিছোঁ। তো বলক প্ৰথমতে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পিছত হৈ আছে সভা এখন। ইয়াতে আছে আমাৰ জনপ্ৰিয় কম্পিউটাৰ দোকানী হাছান আহমেদ, আমাৰ কলেজৰ লগত পঢ়া, আৰু ইয়াতে আছে আব্দুৰব, চিনি পাই চাগে, আগৰ ব্লগটোত আছিল। তো আগত চলি আছে পুৰা সভা 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 গোটেইখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। বলক আমি ভিতৰত যাবলৈ চেষ্টা কৰোঁ। চাওক না কিমান দোকান দোকান আৰু দোকান। কেনে লাগিব? বহুত মজা লাগে। কেনে লাগিব? বহুত মজা আছে। তো কানে ফুল ল'বি নেকি? ছোৱালী নহয় না ভাই, ভাবিৰ কাৰণে এইকেইটা লৈ লোৱা। এতিয়াতো পিছত ল'ম আৰু এতিয়া নলওঁ। তো ভাই বেলুন ল'বা নেকি? ল'ম অলপ পিছত ল'ম। ব'লা এতিয়া লৈ লওঁ। যেতিয়া ঘৰত যাম তেতিয়া লৈ যাম আৰু। গাৰ্লফ্ৰেণ্ড টাৰ্লফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আহিব। দোকান ফুল পুৰা। পাণ খাবা? পাণ খাম অলপ পিছত খাম। কেতিয়া? অলপ পিছত খাম। এতিয়া অলপ আগতে এটা খাইছিলোঁ। মানে তুমি এবাৰ মাৰি দিলা না আমাক থৈ। ওপৰতে দেখাই দিয়া। বনাইছে কিন্তু তো ভ্লগ য'ত মানে আহি মানে ৱাচ টোৱাচ হেৰি কৰিব, তাতে গৈ আপোনালোকক ক'ত হ'ব সেইটো দেখাই আছোঁ। আগত হ'ব চলো চলো চলো। তো পূৰা মানুহ আহি গৈছে অট'ৰে। অঁ, দোকান আহিছে চাগে। তো ইয়াতেই হ'ব দোকান, মানে হ'ল সভা য'ত সংগঠিত হ'ব। এতিয়া মানুহ নাই, অলপ পিছতে ফুল মানুহ হৈ যাব। ইয়াতে সকলো ঠাইত খালি মানুহ হৈ থাকিব। তাতে হুজুৰ বহি আছে পুৰা। তো এইটো হ'ল পাঁচআলি বজাৰ। ইয়াতে আগত পাঁচআলি বজাৰ, এইটোৱে পাঁচআলি বজাৰ। আগত আৰু আছে, প্ৰথমতে সোমাই যাওঁ। তো ইয়াতেই মানে সভাখন। মানে মেইন হুজুৰ এতিয়াও আহি পোৱা নাই, অলপ পিছতে আহিব আৰু। এতিয়া মানুহ নাই আৰু ইয়াতে, অলপ পিছতহে মানুহ হ'ব। তো মোৰ সন্মুখত এজন মানে মোৰে বাই হয়, তো সেই আছে। তো কিবা কিবি সুধো আৰু। বাই, ই কোনটো হুজুৰ আহিব ইয়াতে? নমস্কাৰ। আগতে আমি পোনপ্ৰথমে আমি RJ King ব্লগলৈ শুভেচ্ছা থাকিল। আজি আমাৰ এতিয়া পাঁচআলি 7ম বাৰ্ষিক ধৰ্মীয় সভা। আজি এইটো সভাত তুমি সুধিছে কোনটো বক্তা আহিব না? তালেবুদ্দিন খাৰুপেটীয়া অভাৰপ্ৰাপ্ত শিক্ষক তালেবুদ্দিন আহিব। তো ইয়াতে এতিয়া কেতিয়া ষ্টাৰ্ট হ'ব আৰু? 7 মান বজাত ষ্টাৰ্ট হৈ যাব। এতিয়া মানুহ নাই ন, গোটেইখিনি মানে বজাৰত চব মানুহ বৰ্তমান। তো ধন্যবাদ তোমালৈ এইখিনি কোৱাৰ বাবে। তো মোৰ মানে কলেজত পৰা আৰু এটা লগ পাই গ'লোঁ, দৌৰি আছে কেমেৰা চাই। আমি পুনৰ আকৌ বজাৰলৈ যাওঁ। বজাৰলৈ গৈ আপোনালোকক দেখাই আছোঁ আকৌ যে কিমান মানুহ, মানে কি ক'ম আৰু, মানে যিখিনি সময় আছোঁ তো এইকেইটাই দেখাই থাকিম আৰু। মানে কালি ৰাতিপুৱা ব্লগটো পাব। এতিয়া যিমান আছে মানে গোটেই ৰাতিটোই দেখাই থাকিম। ব্লগটো অলপ দীঘল হ'লেও চাই থাকক। শিলপুৰীৰ গোটেইখিনি মানুহে সভাত আহি গৈছে। চাওক, এইটো শিলপুৰী আমাৰ কলেজত পঢ়া আৰু। চাকিব কেতিয়া আহিলি?
পিছত চলি আছে সভা। তো মোৰ মামাৰ ঘৰ আছে আগত, তো মামাহঁতৰ ঘৰত যাওঁ, যাই কিবা কিবি খাই কিনে পিছত আকৌ সভালৈ গৈ আছোঁ। বলক। তো আমাৰ মুন্সিবাই পূৰা বহি আছে বৰ্তমান। তো এইটোৱে হ'ল আমাৰ মামাহঁতৰ ঘৰ। ভিতৰত সোমাই কিবা কিবি খাই আহোঁ, পিছত এইখিনি আৰু ভিডিঅ' শ্বুট নকৰোঁ আৰু। বৰ্তমান পূৰা মানুহ চাওক, অলপ আগতে অলপ কম আছিল, এতিয়া চাওক না। চাওক না মানুহ পুরা ফুল। বর্তমান বল ইন্ডিয়ার লগত ঘূৰি ফুৰি আছো আৰু। তো প্ৰথমতে ইমান মানুহ নাছিল, এতিয়া চাওক না কিমান মানুহ আহিছে, তামাম মানুহ। গোটেই গলি গলি খালি মানুহ আৰু মানুহ। এইটো গলিতো পুরা ফুল হৈ আছে, চাওক না। পুরা রেডি হয়ে আহিছে ঘৰৰ পৰা। ভাই হবা শুনিবা না ঘূৰি ফুৰিবা? কাণত কিবা কিবি লগাই লিছে, আগত আগত ঘূৰি আছে আমাৰ আৰু। কেনেকুৱা ফাংচন, কেনেকুৱা লাগা ফাংচন? এতিয়া কেনেকুৱা লাগিব? কি খাই আছা? আকৌ ভিতৰলৈ সোমাই যাওঁ। গুল্লা গুল্লা কি খোৱাবা? গুল্লা। তো আগত গৈ গুল্লা খাওয়াবো বুলি কৈ আছে হাছান ভাই। তো বলক আমি গৈ আগতে গুল্লাটো খাই লওঁ। ভাই কি খোৱাবা? গুল্লা। দোকান দোকান মানে চাওক নাই, এইবিলাক নাখাওঁ, এবাৰ খালো আৰু এইবিলাক। কি কি আছে আৰু বজাৰত না? চাব বহুত বাকী আছে। কি অলপ যাত্ৰাটো মই কৰি আছো। খাই চাও এবাৰ কেনেকুৱা লাগে না। আপুনি কেমেৰামেন, আপোনাৰ খাব নালাগে? গুল্লা টুল্লা খাই ললো, এতিয়া পান খাবা? পান খাই আহিলো। বলক প্ৰথমে পান খাই পিছত আৰু অলপ দেখাই ভিডিঅ' বেক। তো বৰ্তমান জুই জ্বলা পান খাম এতিয়া। পানত জুই জ্বলাই দিলে। তো এজনে খাই ললে। একটা জ্বলাই নাঙ্গল লাগিয়া দুইটা বানাইন। বৰ্তমান হাছানেল পালা, এতিয়া জুই জ্বলা পান খাব। মই নাখাওঁ এইটো। নাখাওঁ? লাইনত কোনে আছে? মামা তোমার এটিটিউড পুরো
তো ইয়াতো খাই আছে পুরা জ্বালান দুইটা হাই পান খাবো পান খাই আছো